ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চাহ বাগিচাত আচাৰ তীব্ৰ প্ৰতিবাদ। চাহ বাগিচাৰ পৰিচালক মনোজ ৰায়ৰ বিৰুদ্ধে এই প্ৰতিবাদ। আছাই চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। দাদাগিরি ন চলিব, মনুষ্যৰ দাদাগিৰি ন চলিব। আমাক হাইস্কুল লাগিবই, আমাক হাইস্কুল লাগিবই, আমাক হাইস্কুল লাগিবই, চাহ বাগিচাত হাইস্কুল লাগিবই, শ্ৰমিকৰ ফালে এনঅ'চি লাগিবই। আমি অসম চৰকাৰে যে মডেল হাই স্কুল দিছে বা যি মডেল হাই স্কুল দিয়া স্বত্তেও অসম চৰকাৰে ঘোষণা কৰাৰ পিছত বাগান পৰিচালকৰ ইমানেই সাহস যে অসম চৰকাৰৰ যে নীতি নিয়ম ই উলংঘন কৰি আছে। আৰু লগতে এই স্কুল বনাবৰ কাৰণে যেতিয়া আৰম্ভ কৰা হ'ল, লগতে ডিচি আমাৰ মাননীয় জিলা উপায়ুক্তৰ নামত কেছ দিছে, ইঞ্জিনিয়াৰ নামত কেছ দিছে, 105 নং LP স্কুলৰ নামত মেনেজমেণ্ট কেছ দিছে। এইটো আমি জিলা প্ৰশাসন বা অসম চৰকাৰক মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আহ্বান কৰোঁ, অতি শীঘ্ৰে মনোজ ৰায়ক এৰেষ্ট কৰিব লাগে। অন্যথা আশাই বহি নাথাকিব। মনোজ ৰায়ক আমি চাপৰ বাগানৰ পৰা ধৰে থানালৈ লৈ যোৱাৰ কাৰণে আমি দায়িত্ব ল'ম। এইটো আমাক আজি এই মিডিয়া যোগে আমি প্ৰকাশ কৰিছোঁ। আজিও হয়তো শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছোঁ, আমি শান্তিপূৰ্ণভাৱে ধৰ্ণা দি আছোঁ। অন্যথা মনোজ ৰায় বাগিচাত ঘূৰিব নোৱাৰিব। আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ম। মনোজ ৰায় য'তে যাব তাতে আচাৰ লৰাই কাঠ ফ্লেগ লৈ যাই মনোজ ৰায়ক থানালৈ লৈ যোৱাৰ কাৰণে ব্যৱস্থা ল'ম, যদি অসম চৰকাৰে ব্যৱস্থা নলয়। আৰু এইটো জংগী আন্দোলন হ'ব। এই আন্দোলন জগৰীয়া প্ৰশাসন আৰু অসম চৰকাৰ হ'ব। কাৰণ আদিবাসীসকলক বা চাহ শ্ৰমিকসকলক কিবা এটা দিলে এইটো বাগানত দেখুৱাৰ কাৰণে কৰে না উচিত কাম কৰিবৰ কাৰণে কৰে, এইটো অসম চৰকাৰ ফফলা স্বৰূপ আমি দেখিবলৈ পাইছোঁ। আমাৰ মেইন দাবী আছে আদিবাসীসকলৰ যি মডেল হাই স্কুল আছে চাপৰ চাহ বাগিচাত, এইটো হ'ব লাগে। আৰু লগতে যিটো শিশু শ্ৰমিক বা আমাৰ ভাউচাৰ হিচাপে 100 টকাত কাম কৰি আছে শ্ৰমিকক, এইটো মিনিমাম দিব লাগে 351 টকা। অন্যথা আৰু আমাৰ যি বাগিচা অঞ্চলত যি লেবাৰসকলক টেম্পৰ হিচাপে খটুৱাই আছে, এইটো অতি শীঘ্ৰে পাৰ্মানেণ্ট কৰিব লাগে। আমাৰ আৰু চাহ শ্ৰমিকৰ যিবিলাক ঘৰ আহিছে চৰকাৰৰ পৰা PMGY ঘৰ, এই ঘৰ অসম চৰকাৰে ঘোষণা কৰিছে যে প্ৰত্যেক গৰীব মানুহ পাব, কিন্তু আজি NOC নিদিয়াৰ কাৰণে যিবিলাক পাৰ্মানেণ্ট লেবাৰ আছে এইবিলাক ঘৰ পাই আছে, আৰু যিবিলাক টেম্পৰাৰী লেবাৰ কেজুৱেল লেবাৰ আছে ইহঁতে ঘৰ NOC নোপোৱাৰ কাৰণে ঘৰ 100-200 ঘূৰি গৈছে চাপৰ চাহ বাগিচাৰ পৰা। জানে যেতিয়া আজিৰ পৰ্যন্ত, আজি নহয় বহুত দিনৰ পৰা যেতিয়া ব্ৰিটিছ আহিলে, ব্ৰিটিছ গ'ল, কিন্তু এই শাসনটো থাকি গ'ল। আৰু এনেকুৱাই আজি মেনেজমেণ্টে শাসন নীতি ব্যৱহাৰ কৰি আছে, শাসনীভাৱে বাগিচাখন চলাই আছে, ফ'ৰ্চ কৰি চলাই আছে। আপোনালোকে জানে যে আজিৰ দিনত 90 টকাত চকৰা চুকৰি বুলি কয়, সেইটোত কাম চলাই আছে। আমি দাবী জনাইছোঁ আদিবাসী ছাত্ৰ সন্থা হৈ যিবিলাকে চকৰা চুকৰি আছে তেওঁলোকক উচিত যিটো মজুৰি দি আছে আজিৰ দিনত সেইটো দিব লাগে, সেইটো কাৰণে দাবী জনাইছোঁ। লগতে স্থায়ী শ্ৰমিক যিবিলাকে আছে, ভেকেঞ্চি পাৰ্মানেণ্ট যিবিলাকে আছে, নতুন পাৰ্মানেণ্ট যিবিলাকে আছে, সেইটো অতি শীঘ্ৰে বাগিচাত লাগু কৰিব লাগে।